এই কোরআনক নাই বুলি যিখাৰ কথা কৈ দিয়ে ইয়াৰ দৰে আৰু ভুল কথা পৃথিৱীত নাই। ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন কি কৈছে আমাৰ কোরআনত যে জিন আৰু ইনসানকে শুধু পঠিয়াইছে আমাৰ ইবাদত। আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আমি এজন মৌলানাৰ বিষয়ে কথা পাতিম। সেইজন হ'ল আমাৰ অসমৰ আজব মোল্লা মুস্তাফা কামাল আজহাৰী। গতিকে মোৰ কেইটামান প্ৰশ্ন থাকিব, তেওঁৰ ওচৰত কিছুমান অনুৰোধ থাকিব, তেওঁ মোৰ প্ৰশ্নখিনিৰ আনসাৰ দিব বুলি মই আশা কৰোঁ। আপোনালোকে খাওকচোন, বনভোজ খাওক, পিকনিক খাওক, কোনোবাই যদি কিবা কয় মোৰ কথা কৈ দিব। মুস্তাফা কামাল আজহাৰী, আপোনাক সন্মান সহকাৰে কৈছোঁ যে আপুনি যে কৈছে যে 31 ডিচেম্বৰৰ ৰাতি আমি পিকনিক খাব পাৰোঁ বা বনভোজ খাবলৈ যাব পাৰোঁ, গতিকে এইটোৰ প্ৰমাণ সহকাৰে আমাৰ লাগে যে ক'ত লিখা আছে, কোৰাণত ক'ত লিখা আছে যে আমি 31 ডিচেম্বৰৰ দিনা ৰাতি পিকনিক খাব পাৰোঁ। আল্লাহ তাআলাই কোৰাণত মানা কৰা নাই, আমাৰ নবীয়ে তেখেতেও মানা কৰা নাই যে পিকনিক খাব নোৱাৰিব। কাৰণ মুস্তাফা কামাল আজহাৰী, আপুনি যে আজহাৰী, মোৰতো মানে এনেকুৱা দৃঢ় বিশ্বাস নাই আপোনাৰ ওপৰত যে আপুনি এই মানে আজহাৰী কৰবাৰ পৰা ডিগ্ৰী লৈছে, এনে লগাই থৈছে চাগে। পিকনিক সকলোৱে খাব পাৰিব, এটা ভাল কৰ্ম হয়, সোৱাব পাব। আৰু আপুনি কয় যে ইছলামৰ বিষয়ে মোল্লাসকলে নাজানে, একোৱে নাজানে, গতিকে ইছলামটো যে প্ৰচাৰ কৰিছে আমাৰ কোরআন শরীফ যে আছে, আপুনি এইটো বিশ্বাস কৰে নেকি? যদি বিশ্বাস কৰে তেনেহ'লে প্ৰমাণ সহকাৰে কথা ক'ব, আমি ৰাইজে মানি ল'ম। গতিকে আপোনাক কৈছোঁ, নেক্সট টাইম এনেকুৱা মন্তব্য নিদিব, কাৰণ এনেকুৱা মন্তব্য নেক্সট টাইম দিলে আপোনাক গাৰ ফাৰা ৰোষ্ট চিনি পায়নে? গাৰ ফাৰা ৰোষ্ট কৰিম আৰু ৰোষ্ট কৰিবলৈ বাধ্য হ'ম, কাৰণ ইছলামটো আপোনাৰ বাপেকৰ সম্পত্তি নহয়। কোৰআনক নাই বুলি যিখাৰ কথা কৈ দিয়ে ইয়াৰ দৰে আৰু ভুল কথা পৃথিৱীত নাই। আচলতে কুঁৱাৰ ভেকুলী পৃথিৱীখনটো দেখা নাই। আপুনি মহৰম, ফাতিহা এইবিলাকৰ কথা আপুনি কিয় নকয়? আমাৰ মহৰম আছে, ফাতিহা আছে, সেইবিলাক আমাৰ নবীৰ জন্মদিন, সেইবিলাকৰ কথা নকয়, 31 ডিচেম্বৰৰ কথা কয়। আপুনি বিৰোধী কৰি আছে এইবিলাকৰ। আপুনি সত্যৰঞ্জন বৰাৰ যিটো কিতাপ আছে সেইটোৰ বিৰোধিতা নকৰে কিয়? আপোনালোক দুটাৰ মাজত যিখিনি আমি দেখি আছোঁ ন, একদম ছেম কণ্ডিশ্যনৰ মাল আছে ভিতৰত। ইয়াত যে আপোনালোকৰ দুয়োটাৰ ছেম কণ্ডিশ্যনৰ মাল আছে। আৰু শুনি লওক, ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন, জিন আৰু ইনসানকে শুধু পঠিয়াইছে আমাৰ ইবাদতৰ কাৰণে। এই 31 ডিচেম্বৰ, 29 ডিচেম্বৰ, 1 জানুৱাৰী এইবিলাকৰ পিকনিক খাবলৈ নহয়। ঘূৰা ফুৰা কৰিলে যিটো এটা এক্সপেৰিয়েঞ্চ হ'ব, যিখিনি জ্ঞান আপুনি পাব, সেই জ্ঞান কিন্তু কিতাপত নাপায়। পৃথিৱীত কোনো দেখাব নোৱাৰে, কোৰাণৰ পৰাতো প্ৰমাণ কৰিব নোৱাৰে, হাদিছৰ পৰাও নোৱাৰে, কোনো কিতাপৰ পৰাই প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকে। আৰু আমাৰ হাদিছত কি আছে? দুনিয়া ও মাজৰাতুল আখিৰা, দুনিয়া হৈছে আখিৰাতৰ খেত। মানে আমি ইয়াৰ পৰা যি ইনকাম কৰি লৈ যাম, আমি আখিৰাতত গৈ পেলাই শান্তি পাম। এইবিলাক বাৰ্তা আপোনাৰ প্ৰেৰণ কৰিব লাগে। এজন আজহাৰী উপাধি লৈ আপুনি এইবিলাক কি কৰি আছে? সেইকাৰণে কৈছোঁ, কোৰাণৰ ওপৰত ভিত্তি কৰি কথা কওক, আমি শ্বেয়াৰ কৰিম, আপোনাক আমি নিজে ছাপোৰ্ট কৰিম, ৰোষ্ট নকৰোঁ। গতিকে ৰোষ্ট কৰিবলৈ চান্স দিব, গাৰ ফাৰা ৰোষ্ট কৰিম আপোনাক। ভোজ খাওক, মইতো এতিয়ালৈকে খালোৱে কেইবাবাৰো, আৰু অনাগত দিনতো খাম। আমি কৈ আছোঁ, আপুনি অতি শীঘ্ৰেই ক্ষমা খুজিব লাগে আপোনাৰ মুস্তাফা কামাল আজহাৰী, কাৰণ আপোনাৰ নিচিনা আজহাৰী আমাৰ অসমত আজব মোল্লা নাই। গতিকে আপুনি এইবিলাক কথা আজিৰ পৰা নক'ব, অনুৰোধ থাকিল। আৰু যদি নেক্সট টাইম কৰে নহয়, ইউটিউবাৰ কেইজন আমি আছোঁ, গোটেইকেইটা ৰোষ্ট কৰিম আপোনাক, একদম টাৰ্গেট কৰি আপোনাক ৰোষ্ট কৰিম। আমি ৰোষ্ট কৰিব জানো, কিন্তু নকৰোঁ। এতিয়াৰ পৰা আপোনাক লৈ কৰিমেই, কাৰণ যিবিলাক আমাৰ কোৰাণত নাই সেইবিলাক বক্তব্য আপোনাৰ দিব নালাগে। ব্যক্তিগত স্বাৰ্থ, প্ৰফিট, লাভ যিবোৰ কৰ্মত থাকে, সেই কৰ্মবোৰহে একাংশ মোল্লাই কৰিবলৈ দিয়ে আমাক। এই সত্যৰঞ্জন বৰাৰ কিতাপৰ আপুনি বিৰোধিতা নকৰে কিয়? আৰু আজি মোল্লাসকলে যদি কোনোবা মৌলানাই যদি আপোনাক কল কৰে, আপুনি কি কয়? এই বাংলাদেশী, কিয় অসমটো কি আপোনাৰ বাপেকৰ সম্পত্তি নেকি? আজহাৰী আপোনাৰ বাপেকৰ সম্পত্তি নেকি? অসমটো আপোনাৰ বাপেকৰ সম্পত্তি। নিজৰ গাঁওখন ঘূৰি থাকিলেই এই তাতে সোমাই গোৰামী, তাৰ পৰা ষ্টাৰ্ট হয়। সহজ উপায় এটা উলিয়াই লৈছে আপুনি, যে মানে ছ'চিয়েল মিডিয়াত আহি আজে বাজে বকি থাকে, মানুহে শ্বেয়াৰ কৰে আপোনাৰ ভিডিঅ'টো চাই, মানে ভিউৱাৰ্ছ মানিটো টকা, সেইটো বিচাৰি আছে ন?
বন্ধুসকল বহুত কিবা ক'লোঁ, বহুত বেয়াকৈও ক'লোঁ, কোনেও মনত নাৰাখিব। আৰু মুস্তফা কামাল আজহাৰীক কৈছোঁ, আপুনি যাতে নেক্সট টাইম প্লিজ আমাৰ মুছলিম সমাজক লজ্জানত নকৰে। এই পিকনিক খোৱাৰ কথা যদি লিখা নাই আপোনাৰ ক'ব নালাগে, যিবিলাক লিখা আছে সেইবিলাকৰ ওপৰত আপুনি কথা কওক, আমি ছাপোৰ্ট কৰিম ইনশাল্লাহ। সকলোৱে ভালে থাকিব। আজিৰ কাৰণে বাই বাই।